স্বাগতম সকলকে আমাৰ ইউটিউব চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম আৰু এই প্ৰশ্নবোৰ সকলো এক্সামৰ বাবে দৰকাৰী হয়, সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব। তেতিয়াহ'লে আমি প্ৰশ্নবোৰ আলোচনা কৰোঁ আহক। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বিদ্যুৎ প্ৰবাহৰ SI একক কি? ইয়াৰ উত্তৰ হ'ব এম্পিয়াৰ। বিদ্যুৎ প্ৰবাহৰ SI একক এম্পিয়াৰ। সূৰ্যৰ পোহৰ পৃথিৱীত আহি পাবলৈ কিমান সময় লাগে? ইয়াৰ উত্তৰ হ'ব প্ৰায় 8 মিনিট 20 ছেকেণ্ড। পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহটোৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ল শুক্ৰ। শুক্ৰ গ্ৰহটো পৃথিৱীৰ ওচৰত থকা গ্ৰহ হয়। কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব শুক্ৰ। শুক্ৰ গ্ৰহটোক পৃথিৱীৰ যমজ বুলি কোৱা হয়। পৃথিৱীৰ চাৰিওফালৰ দূৰত্ব জোখা প্ৰথমজন ব্যক্তিৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব ইৰাট'ষ্টেনিছ। বায়ুত শব্দৰ বেগ কিমান? ইয়াৰ উত্তৰ হ'ব 330 মিটাৰ বাই ছেকেণ্ড। পৃথিৱীৰ খলাটোত সৰ্বাধিক পৰিমাণে উপলব্ধ ধাতুটো কি? ইয়াৰ উত্তৰ হ'ব এলুমিনিয়াম। সূৰ্যত কোনবিধ গেছ পোৱা যায়? ইয়াৰ উত্তৰ হ'ব হাইড্ৰজেন। হাইড্ৰজেন গেছটো সূৰ্যত পোৱা যায়। আটাইতকৈ পাতল গেছটো কি? ইয়াৰ উত্তৰ হ'ল হাইড্ৰজেন। হাইড্ৰজেন গেছটো আটাইতকৈ পাতল গেছ হয়। মানৱ শৰীৰৰ ক্ষুদ্ৰতম হাড় কি? ইয়াৰ উত্তৰ হ'ব ষ্টিৰাপ হাড়। পোহৰৰ গতিবেগ কিমান? ইয়াৰ উত্তৰ হ'ব 3 লাখ কিলোমিটাৰ বাই ছেকেণ্ড। লাফিং গেছ বা হঁহুৱা গেছ কোনটো? ইয়াৰ উত্তৰ হ'ব নাইট্ৰাছ অক্সাইড। মানৱ শৰীৰৰ আটাইতকৈ কঠিন পদাৰ্থ কি? ইয়াৰ উত্তৰ হ'ব দাঁতৰ এনামেল। ধঁপাতত থকা বিষাক্ত মৌলবিধৰ নাম কি? ইয়াৰ উত্তৰ হ'ব নিকোটিন। মানৱ শৰীৰৰ সৰ্ববৃহৎ হাড়ডাল কি? ইয়াৰ উত্তৰ হ'ব ফিমাৰ বা উৰ্বস্থি। বায়ুমণ্ডলীয় চাপ ক'ত সৰ্বাধিক হয়? ইয়াৰ উত্তৰ হ'ব সাগৰৰ তলত। সাগৰৰ তলত বায়ুমণ্ডলীয় চাপ সৰ্বাধিক হয়। প্ৰাকৃতিক ৰবৰ কিহৰ পলিমাৰ? ইয়াৰ উত্তৰ হ'ব আইচ'প্ৰিনৰ। অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ কিমান? ইয়াৰ উত্তৰ হ'ব 32 গ্ৰাম। যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি? ইয়াৰ উত্তৰ হ'ব টিউবাৰকুলোচিছ বেক্টেৰিয়া। গাড়ীত কি দাপন ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব উতল দাপন। গাড়ীৰ দাপনত উতল দাপন ব্যৱহাৰ কৰা হয়। ভাৰতৰ প্ৰথম পাৰমাণৱিক চুলাটোৰ নাম কি?
তো ইয়াৰ উত্তৰ হ'ব অপ্সৰা। পিতলত কি কি ধাতু থাকে? তো ইয়াৰ উত্তৰ হ'ব তাম আৰু ডাষ্টা। বায়ুমণ্ডলৰ একেবাৰে তলৰ অংশটোক কি কোৱা হয়? এইটো একেবাৰে হ'ব। তো ইয়াৰ উত্তৰ হ'ব টপস্ফিয়াৰ। ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰকবিধৰ নাম কি? তো ইয়াৰ উত্তৰ হ'ব ফ্ৰিয়ন। লুমেন কিহৰ একক? তো ইয়াৰ উত্তৰ হ'ব জ্যোতি তীব্ৰতা। জ্যোতি তীব্ৰতা লুমেনৰ একক হয়। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। তেতিয়াহ'লে ধন্যবাদ।